এই যুৱকজনলৈ লক্ষ্য কৰক। এই যুৱকজন এজন মুকবুদ্ধি ল'ৰা, অৰ্থাৎ এওঁ কাণেৰে নুশুনে, মুখেৰে কথা ক'ব নোৱাৰে। তথাপি তেওঁ নিজৰ কৰ্তব্যত ব্যস্ত হৈ আছে বেলতলা বজাৰত এনেদৰে। তেওঁ কাৰো ওচৰত হাত নপতাকৈ এনেদৰে চলি গৈছে। আচলতে কিছুমান ব্যক্তি, কিছুমান লোক এই পৃথিৱীত নিজেই কিবা এটা কৰি পৃথিৱীখন বা সময়খিনি পাৰ কৰিব বিচাৰে, আৰু কিছুমান ব্যক্তিয়ে সদায় বহি শুই থাকিব বিচাৰে। তেওঁ কাৰো ওচৰত হাত পতা নাই, তেওঁ হাত নপতাকৈ এনেকৈ এটা পৰিয়াল চলাই আছে। আমি বেলতলা বজাৰত এই যুৱকজনক প্ৰায় দেখা পাওঁ, আৰু যেতিয়া গম পাওঁ যে এই যুৱকজন আচলতে কথা ক'ব নোৱাৰে, শুনিব নোৱাৰে, তেওঁ হাতৰ ইংগিতেৰে তেওঁ গ্ৰাহকসকলক দেখুৱাই দিয়ে। চাওক, গ্ৰাহকক দেখুৱাই দিছে 300 টকা, তাৰমানে তেওঁ কথা ক'ব নোৱাৰে। এনেকৈও ব্যৱসায় কৰিছে, এনেকৈও কিছুমান ব্যক্তিয়ে এই পৃথিৱীত নিজৰ জীৱনটো পৰিচালনা কৰিছে কাৰো ওচৰত হাত নপতাকৈ। আচলতে আচৰিত যেন লাগে।